हेलो एवरीवन पुनः स्वागतम जनाइছো শৰ্মাছ লৈ গলৈছো আজি মানে মই মংগললৈ যাই আছো ভাইটি আৰু ভাস্কৰ বা সিফালৰ পৰা আহিব সো আজি মানে এটা মোবাইল লম মানে মোৰ ভাইটিটো লৈ গৈছো তাতে যাম সো বলক নগৰ আমি ভিডিওটো আৰম্ভ কৰিছো মই এই পিপেৰৰ পাখনৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো সো ভিডিওটো শেষলৈ চাই থাকিব আমিতো যাই আছো মংগললৈ সো ভিডিওটো শেষলৈ চাই থাকিব এখন খাৰ খোৱা ধাবা হয় খাৰ খোৱা তো আমি যাই আছো মানে ভিডিওটো আছে এগলা বেস এই স্পোর্টিং লবা লাগব আজি মই আমতে এ হাবেন তাতে ভিডিও করবা নহল আৰু ঘৰত আনবক্সিং কৰিম তোর মই লগরে খাওয়া খাওয়া মেন খাওয়া এই আছে স্যার এখানে আছে না খাওয়া এই কাছে আমি এতিয়া গাড়ীত উঠবা যাই আছো মানে ভিডিও মোবাইল দোকানে তাতে ভিডিও কৰিবই নহ'ল কাৰণ বহুত মানুহ আৰু প্লাছ কিবা এটা খাব গ'লো বালাজীত তাতে ভিডিও কৰিব নহ'ল ইমান এটা ঘৰতে আনবক্সিং কৰিম সো ভিডিওটো শেষলৈ চাই থাকিব এই ভাস্কৰ আনবক্সিং কৰিম আৰু ঘৰত ভালকে হা হোটেল এই কিবা খাৱা এইটো কি মন্দিৰ হা রাম মন্দির আমি এতিয়া গাড়ীৰ পৰা নামি পিপেৰন কিবা এটা খাম দাদাৰ দোকানত আমি মংগলৰ পৰা আহিলো এতিয়া চিংৰা খাই আছো এই দাদাৰ তাত চিংৰা খাই আছো আগতে বাকি নাই জানে দিন হলে নহয় no. এতিয়া মোবাইলটো আনবক্সিং কৰিম মোবাইলটোৰ নাম হৈছে Poco M3 Pro 5G সো মোবাইলটো মংগলদৈৰ পৰা লৈছো ইয়া মোবাইলটো টোটাল প্ৰাইস 14500 অৰ্থাৎ 14500 পৰিল টাইপ 6000 এটো হল মোবাইলটো ব্যাক সাইডে সো এটো ভাল লাগে মোবাইলটো গেমিং প্ৰসেসৰ মজা প্লাস ক্যামেৰা কোয়ালিটি ভাল আৰু সো ব্যাটাৰি পাঁচ the next day সো কালি ভিডিওটো এন্ড কৰিব নহল যদি ভিডিওটো চাই ভাল পায় তেনে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিও সোনকালে আহি আছে সো বাই